নমস্কাৰ মোৰ চেনেলটিৰ পৰা সকলোলৈকে স্বাগতম জনাইছোঁ। মই আজি হাঁহৰ মাংসৰ ৰেচিপি বনাবলৈ লৈছোঁ। এয়া হাঁহৰ মাংসৰ আলু কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, নহৰু জলকীয়া আদা পিচি লৈছোঁ, নগা ধনিয়া লৈছোঁ আৰু তেজপাত লৈছোঁ। মই আজি গেছত নবনাওঁ, জুই চৌকাতহে বনাম। এয়া কেৰাহীত তেল দি পিঁয়াজ দিছোঁ, পিঁয়াজখিনি ভাজি লৈছোঁ, নহৰু জলকীয়া আদা তেজপাত দি ভাজি লৈছোঁ। এতিয়া মই ইয়াত মাংসখিনি দিম। এয়া মাংস দিছোঁ। মাংসখিনি লৰাই লৰাই ভাজি লৈছোঁ। এতিয়া সোৱাদ অনুযায়ী মই নিমখ আৰু হালধি দিম। নিমখ হালধি দি ভাজি লৈছোঁ। চাওকচোন মোৰ চৌকাটি কেনেকুৱা লাগিছে। যদি ইচ্ছা কৰে আপোনালোকেও এনেকুৱা চৌকা ঘৰতে বনাই ল'ব পাৰিব। এয়া মাংসখিনি অলপ সিজিছে, এতিয়া মই লৰাই দিছোঁ। ইয়াত এতিয়া মই আলু দি দিছোঁ। আলু আৰু মাংস একেলগে ভাজি লৈছোঁ। এয়া মই ভাজি আছোঁ। এতিয়া ঢাকনখন দি দিছোঁ সিজিবৰ কাৰণে। এতিয়া মাংস আৰু আলু প্ৰায় সিজিলেই। এতিয়া ইয়াত মই পানী দি দিম। পানী মই একেবাৰতে দি দিছোঁ। এতিয়া জুই দি দিম উতলিবৰ কাৰণে। এয়া মই ইয়াতে নগা ধনিয়া দি দিছোঁ আৰু মছলা অকণমান দি দিছোঁ। এতিয়া লৰাই দিছোঁ। এতিয়া হাঁহ মাংসৰ ৰেচিপি আমাৰ হৈ গৈছে। যদি মোৰ চেনেলটো চাই আপোনালোকে ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।